হেল্ল' এভৰিৱান, মই হেমন্ত বৰাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই আছোঁ বৰ্তমান কমাৰবন্ধা গোহাঁই গাঁৱত। বৰ্তমান ইয়াত হাজৰিকীয়া চুকু নামঘৰত বৰ্তমান ইয়াত হৈ আছে অংগপানী শিল্পী সমাজে গ্ৰীষ্মকালীন ভাওনা কৰ্মশালা যি অনুষ্ঠিত কৰিছে। মই আছোঁ এতিয়া বৰ্তমান বছৰৰ দৰে এইবাৰো অংগপানী শিল্পী সমাজে যি কৰ্মশালা অনুষ্ঠিত কৰিছে শ্ৰী শ্ৰী হাজৰিকীয়া নামঘৰতে আছো। হাজৰিকা নামঘৰ বাট চৰাত এতিয়া মোতে একদম পুৰা ভাইটিহঁতক পালে একদম কেনেকুৱা লাগিছে? মজা লাগিছে ন? কেনেকুৱা লাগিছে তোমালোকৰ এই কৰ্মশালালৈ আহি পিনি? যোৱাবাৰো হৈছিলে কমাৰবন্ধা সামৰিক ভ্ৰমণত, এইবাৰ বৰ্তমান হাজৰিকা নামঘৰত হৈছে আৰু মই আহি ইয়াত এতিয়া বৰ্তমান উপস্থিত আছোঁ আৰু আপোনালোকক মই অলপ ইয়াৰ কৰ্মশালাৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বৰ্তমান আমি সকলোবোৰ আছোঁ আৰু এয়া মোৰ লগত আছে আৰু বহুতবোৰ এইফালে আছে, চব মানে গাৰ্জেন আৰু আজি বৰ্তমান আমিবোৰ আৰু এতিয়া বৰ্তমান বাটচৰাতে বহিছোঁ আৰু এইটো দায়িত্ব নধৰিব আৰু বাটচৰাত এতিয়া বৰ্তমান আৰু আমি বহি আছোঁ। ভিতৰৰ ফালে হৈ আছে একদম পূৰা সুন্দৰকৈ কৰ্মশালা। অলপ পিছত যাম আৰু কোনোবাই ভতিজা, কোনোবাই নাতি, কোনোবাই আনিছে আৰু ল'ৰা ছোৱালীবোৰ আৰু ইয়াত মানে মুখ্য প্ৰশিক্ষক হিচাপে আছে বাবুল বৰা ছাৰ, মানে যোৰহাটৰ, আৰু আছে লগতে আছিলে পবিত্ৰপ্ৰাণ বৰা। বৰ্তমান এতিয়া কোন কোন আছে মই গম পোৱা নাই আৰু মই ভিতৰলৈ গ'লেহে গম পাম কোন কোন আছে আজি বৰ্তমান লগ পাওঁ। ভাওনা কৰ্মশালালৈ আহি কেনেকুৱা লাগিছে? ভাল লাগিছে ন? ভাইটিকো লগ পাই গ'লো আহি পিনি। মই গৈ আছোঁ ভিতৰলৈ, নামঘৰৰ ভিতৰলৈ। এতিয়া বৰ্তমান আমি গৈ আছোঁ মানে নামঘৰৰ ভিতৰলৈ নহয়, আমি বাহিৰত ছাইডতে এটা চুক আৰু ছাইডতে আছে, আমি তাৰ ভিতৰলৈ এতিয়া গৈ আছোঁ। শিল্পী সমাজৰ একদম পূৰা মেইন মানুহটো এতিয়া লগ পাই গ'লোঁ। এয়া চন্দন শইকীয়া একদম পূৰা একদম পূৰা কৰ্মশালাত ব্যস্ত হৈ আছোঁ। এইবাৰ ভাওনা কৰ্মশালা আমি 13 দিনীয়া কৰিলোঁ। যোৱাবাৰ আমি 20 দিনীয়া কৰিছিলোঁ। ইয়াত লগতে পাইছিলে আজি 6 নম্বৰ দিন খুব সুন্দৰভাৱে চলি আছে। 130জনমান ষ্টুডেণ্ট, এইবাৰ আমাৰ 30জনমান কমিলে মানে এইবাৰ কৰ্মশালা বহুত বেছি। তথাপিও আমি যথেষ্ট দৰ্শক পালোঁ। ইতিমধ্যে আজি আমাৰ সিদ্ধান্ত হৈ গ'ল কৰ্মশালা অন্তত আমি 4খন ভাওনা কৰিম। ক'ত কৰিম পিছৰ ভিডিঅ'ত ইয়াৰ ভাগৰ গম পাব দেই। আজি আমি সিদ্ধান্ত কৰিম। বাকী বঢ়িয়া। 1, 2, 3 start. Kalau boleh 3 aja. Roktober sokeke. আচ্ছা ঠিক আছে। আছে বুঝি পাইছা না? তারপরে আমি তালি আর খালি কেটে দিলাম। বিটি ঢেই দাও ঠিক। বিটি ঢেই দাও ঠিক। বিটি ঢেই দাও ধেনি তা খেই তাতা কিটি তা ধিনা দিন তা হেই কিরিন দাও ঠিক। Gini ধিনা কিটি তা এবার আসলে মানে ঠিক আছে, মনত আছে। গো Cut.
হ'ব বুজি পালো এটা পিছলৈ যোৱা কোৱা এই ভিনা হেই নাও হেই ভিনা হেই নাও হেই নাও কি হেই ভিনা হেই নাও ভেরিতা 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 হেই টাটা কিপিটা ভিনা সিংহা হেই হল তোমালে এইফালে আছে আমাৰ সিং এইফালে কৰ্মশালা হৈ আছে আৰু একদম পূৰা কৰ্মশালা উপভোগ কৰি আছোঁ আৰু বৰ্ডা এখন বা আছে আৰু একদম পূৰা হৈ আছে এতিয়া একদম পূৰা ভাওনা কৰ্মশালাত আহি পিনি লগ পাই গ'লোঁ একদম পূৰা ডাঙৰ পাইটি আছে উপভোগ কৰি আছোঁ একদম পূৰা এতিয়া গৰম উঠিছে অকণমান আহি আমি টিউবৱেলত আহি পিনি একদম পূৰা পানী চানী খাই ল'লোঁ আৰু একদম পূৰা এইফালে আছে ৰূপক চব আছোঁহি আৰু আমি চব নিজৰ এই ৰূপকে নিজৰ ল'ৰা লৈ আহিছে আৰু এইজনেও আনিছে একদম পূৰা কাক আনিছে আপুনি কাক আনিছে ল'ৰা এজনৰ ল'ৰাকো আনিছে এতিয়া বৰ্তমান আমি আৰু আছোঁ আৰু এতিয়া বৰ্তমান আমি নামঘৰৰ বাহিৰত এতিয়া আমি ৰৈ আছোঁ এতিয়া বৰ্তমান আৰু একদম পূৰা ব্ৰেক টাইম হ'ল আৰু ব্ৰেক টাইমত চব ল'ৰা ছোৱালীবোৰে একদম পূৰা পায়স খাইছে আৰু কোনোবাই কিবা দিছে আমিও খাই আহিলোঁ মোৰ লগত বৰ্তমান টিটো এয়া সুদূৰ যোৰহাটৰ পৰা আহিছে বাবুল বৰা ছাৰ মানে এই সাৰংগপানী শিল্পী সমাজৰ যি কৰ্মশালা হৈ আছে তাত বৰ্তমান মুখ্য প্ৰশিক্ষক হিচাপে আছে হয় সাৰংগপানী শিল্পী সমাজৰ এয়া দ্বিতীয় প্ৰচেষ্টা এটা সুন্দৰ আয়োজন আৰু প্ৰায় 150ৰ অধিক ল'ৰা ছোৱালী বিভিন্ন ঠাইৰ পৰা ইয়ালৈ আহিছে আৰু ইয়ালৈ অংশগ্ৰহণ কৰিবলৈ অহা প্ৰত্যেকজন প্ৰশিক্ষাৰ্থীক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু তাৰ লগতে ধন্যবাদ আৰু কৃতজ্ঞতা শ্ৰদ্ধা জনাইছোঁ যে আচলতে অভিভাৱকসকলে ভাওনা সংস্কৃতিৰ অসমীয়াৰ যিটো প্ৰাণ সেই শব্দটোৰ প্ৰকৃত অৰ্থ বুজি ইমান কষ্ট কৰি দূৰ দূৰণিৰ পৰা এই অভিভাৱকসকলে যে নিজৰ নিজৰ সন্তানক নিজৰ নিজৰ ভতিজাক নিজৰ আত্মীয়স্বজনক যে ইয়ালৈ আগবঢ়াই লৈ আহিছে তাৰ বাবেও মই প্ৰত্যেকজন অভিভাৱকৰ ওচৰত মই এজন অসমীয়া হৈ ভাওনাক ভাল পোৱা এজন অসমীয়া হিচাপে মই শ্ৰদ্ধা জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু আশা ৰাখিম সাৰংগপানীৰ এই কৰ্মশালা অসমীয়া ভাওনা সংস্কৃতিক নতুন চামক শিকোৱাৰ বাবে এক বাটকটীয়া ৰূপে সদায় আমাৰ সমাজত জিলিকি থাকিব ধন্যবাদ এয়া এতিয়া একদম পূৰা ব্ৰেক টাইমত একদম পূৰা গোটেই ল'ৰা ছোৱালীবোৰ একদম পূৰা আহি একদম পূৰা ভিৰ লগাই দিছে এয়া দোকানত এয়া গোটেই একদম পূৰা ভিৰ লাগি গ'লহি
মানুহবোৰ এবাৰ তোলাই দিলে কি হ'ব? এয়া বহি আছে মেইন মানুহকেইটা। চাৰিজন ভাওনা বেলেগ বেলেগকে বেলেগ চৰিত্ৰ বেলেগ বেলেগকে প্ৰত্যেকে বেলেগ বেলেগ এখন নাটত অভিনয় কৰিব লাগিব আৰু সেই চাৰিখন নাটৰ আমাৰ ডাঙৰসকলে শাৰীটো পাতি দিয়াচোন শাৰীটো মিলাই দিয়া চাৰিজন ভাওনা বেলেগ বেলেগকে বেলেগ চৰিত্ৰ বেলেগ বেলেগকে প্ৰত্যেকে বেলেগ বেলেগ এখন নাটত অভিনয় কৰিব লাগিব আৰু সেই চাৰিখন নাটৰ চাৰিভাগে
আখৰা কৰি গোটেই পোৱালিবোৰ যাব লাগিব চব আইতাহেঁত গৈ আছে ঘৰলৈ কৰ্মশালা বৰ্তমান এতিয়া শেষ কৰ্মশালাত আহি কেনেকুৱা লাগিছে মজা ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব মোৰ আহি থকা নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ধন্যবাদ জয় আই অসম